নমস্কাৰ। আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণৰূপে আমাৰ নামটি চাৰিআলিৰ ওপৰত। আমাৰ নামটি চাৰিআলিত ক'ত কি কেনেকৈ আছে সেই বিষয়ে ভিডিঅ'টোৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে ভিডিঅ'টো ভালেই পাব। গতিকে আহক পলম নকৰি এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এতিয়া আছোঁ আমাৰ নামটি চাৰিআলি একমাত্ৰ কলেজখন, শ্বহীদ পিয়লি ফুকন কলেজ। এইখন পাছফালে দেখি আছে হয়তো। আহি আছোঁ আমাৰ নামটি চাৰিআলিত। এখন মিনি IPL হয় প্ৰত্যেক বছৰে। সেই জেগাডোখৰলৈ আহিছোঁ, আপোনালোকক সেই জেগাডোখৰ দেখাম বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টো চাই থাকক। নামটি চাৰিআলি আমাৰ মিনি IPL য'ত পাতে টেনিছ বল, ক্ৰিকেট প্ৰতিযোগিতা প্ৰত্যেক বছৰে পাতে। বহুত দূৰৰ দূৰৰ টীমো আহে। গতিকে এইখনেই হৈছে সেই ফিল্ডখন। আৰু এয়া ছাইডতে আমাৰ স্কুলখনো লাগি আছে। বহুত ধুনীয়া খেল হয় তাত, প্ৰত্যেক বছৰে পাতে। কিন্তু কৰোণাৰ কাৰণে অকণমান খেলি মেলি হৈছিলে, তথাপিও পতা হ'ল বাৰু। আমাৰ এই নামটিত দুটা দৌল আছে। সেই দৌল দুটা কোনে নিৰ্মাণ কৰিছিল, দৌল দুটা কি কি নাম আপোনালোকক দেখামো কমো। গতিকে ভিডিঅ'টো চাই থাকক। দৌলকেইটা চোৱাৰ আগত এক পাক আমাৰ নামটিত থকা ৰেল ষ্টেচনৰ পৰা আহোঁগৈ ব'লক। কেনেকুৱানো চাই ল'ব এবাৰ আপোনালোকে। আহি নামটি দৌলৰ ওচৰ পাইছোঁহি। জেগাডোখৰ ধুনীয়া বেছি। আহক চাই থাকক ভিডিঅ'।
এয়া হৈছে দেৱী দৌল আৰু এয়া হৈছে বিষ্ণু দৌল। গতিকে ভিতৰলৈ সোমাই যাম বাৰু, দেখাম বাৰু আপোনালোকক। তাৰ আগতেনো এই দৌল দুটা কোনে নিৰ্মাণ কৰিছিল সেই বিষয়ে অলপ জানি লওঁ। স্বৰ্গদেউ গৌৰীনাথ সিংহৰ দিনতে নামতিয়াল ভাগৱতী বৰবৰুৱাই এই পুখুৰীটো খন্দাই ইয়াত দুই পাৰে এই দেৱী দৌল আৰু বিষ্ণু দৌল নিৰ্মাণ কৰে। গতিকে আহক এতিয়া অলপ ভিতৰলৈ গৈ চাওঁ। প্ৰথম সোমাই গৈছোঁ দেৱী দৌলৰ ভিতৰলৈ। সোমাব পাৰি নোৱাৰি কোনো ঠিক নাই। আহি চাইছোঁ এবাৰ কি হয়। দেৱী দৌলত সোমালোৱে, গতিকে এতিয়া আহি আছোঁ বিষ্ণু দৌললৈ। পাছফালে এয়া দেৱী দৌল আৰু এয়া বিষ্ণু দৌল। এটা ভাল বস্তু, এইজোপা বেলগছ দেখিছে ন? দেৱী দৌলৰ ভিতৰ চোৱা বন্ধ হৈ আছে, গতিকে ভিতৰলৈ সোমাব নোৱাৰিলোঁ। বিষ্ণু দৌলৰ ভিতৰলৈ আন্ধাৰ হৈ আছে যথেষ্ট, পটককৈ সোমাবলৈ ভয়ো লাগে নহয়। গতিকে বাহিৰৰ পৰাই যিমান পাৰোঁ দেখাই দিছোঁ আপোনালোকক। নামটিত থকা এই দেৱী দৌল আৰু বিষ্ণু দৌলৰ নিচেই কাষতে এই স্বৰ্গদেউ চাওলুং চুকাফা উদ্যানখন আছে। আৰু এই উদ্যানখন ইমানেই ধুনীয়াকৈ ৰখা হৈছে যে ৰাস্তাৰে গ'লে আপোনালোকৰ চকুত পৰিবই। গতিকে আজি ভিডিঅ'টোত ইমানটোৱেই আছিল। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।